নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনালোক নিজে মেট্ৰিক পৰীক্ষাৰ্থী নাইবা আপোনালোকৰ ঘৰত কোনোবাই অহা বৰ্ষত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব গৈ আছে, তেতিয়াহ'লে আপোনালোকৰ বাবে এইটো ভিডিঅ' খুবেই ইম্পৰ্টেণ্ট। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছিল যে যিসকল এইবৰ্ষৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকল ছাত্ৰ ছাত্ৰীক চৰকাৰে ৩০০ টকাকৈ এটি স্কলাৰশ্বিপ প্ৰদান কৰিব। চৰকাৰৰ কথা মতেই কাম। ইতিমধ্যে কিছুমান জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত ৩০০ টকাকৈ সোমাইছে আৰু কিছুমান জিলাৰ ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত এতিয়ালৈকে সোমাই আছে। আৰু মনত ৰাখিব, এই স্কলাৰশ্বিপটো আপোনালোক মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগলৈকেহে দি থাকিব, অৰ্থাৎ অহা 4 মাহৰ বাবে আপোনালোকে এইটো স্কলাৰশ্বিপ পাই থাকিব। গতিকে আপোনালোক কোনটো জিলাৰ পৰা নিশ্চয় কমেণ্টত জনাব আৰু আপোনালোকে পইচা পালে নে নাই সেইটো কমেণ্টত জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে পইচাটো পোৱা নাই, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ অধ্যক্ষ নাইবা প্ৰধান শিক্ষকৰ সৈতে আলোচনা কৰক। আপোনালোকৰ বেংক ডিটেইলছ সম্পৰ্কে ভালকৈ খবৰ লওক। যদি আপোনালোকৰ সকলো ডকুমেণ্টছ ঠিকে আছে, তেতিয়াহ'লে আপোনালোকে এইটো পইচা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যদি আপোনালোকৰ তথাপি কিবা সমস্যাই দেখা দিয়ে নাইবা পইচা নোপোৱাকৈ থাকে, তেতিয়াহ'লে মোক কমেণ্ট কৰক। মই আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম। ধন্যবাদ।